নমস্কাৰ বন্ধুসকল আজি আমি এনে এখন গভৰ্ণমেণ্টৰ আঁচনিৰ বিষয়ে আলোচনা কৰিম যিখন আপুনি আপোনাৰ সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে সন্তানৰ নামত খুলিব পাৰে আঁচনিখনৰ নামটো হ'ল NPS বাৎসল্য স্কিম এইখন ভাৰত চৰকাৰৰ নতুন স্কিম যি সৰু ল'ৰা-ছোৱালীৰ বাবে বিশেষকৈ তৈয়াৰ কৰা হৈছে যি আপোনাৰ সন্তানৰ পেঞ্চন পৰ্যন্ত নিশ্চিত কৰাৰ সুযোগ দিছে NPS বাৎসল্য স্কিম কি এই স্কিম কন্ট্ৰিবিউটৰী পেনশন স্কিম অৰ্থাৎ আপোনাৰ সন্তানৰ নামত নিয়মীয়া টকা জমা কৰিলে আপোনাৰ ল'ৰা-ছোৱালীয়ে ভৱিষ্যতে পেনশনৰ সুবিধা পাব এই স্কিমটো নাবালক আন্ডাৰ 18ৰ বাবে স্কিমখনৰ উদ্দেশ্য হ'ল বিকশিত ভাৰত এট 2047 অৰ্থাৎ 2047 চনলৈকে সমগ্ৰ দেশখনৰ নাগৰিক পেনশনৰ দ্বাৰা সুৰক্ষিত হোৱাটো NPS বাৎসল্য একাউণ্ট কেনেকৈ খুলিব অনলাইন আৰু অফলাইন দুইটা মাধ্যমেৰে একাউণ্ট খোলা যায় সন্তানৰ অভিভাৱক পিতৃ মাতৃ বা লিগেল গাৰ্ডিয়ানৰ লগত মাইনৰক জয়েন কৰি একাউণ্ট খুলিব পাৰিব প্ৰয়োজনীয় নথিপত্ৰৰ ভিতৰত শিশুৰ জন্মৰ প্ৰমাণপত্ৰ অভিভাৱকৰ পান আধাৰ আৰু সন্তান আৰু অভিভাৱকৰ সংযুক্ত বেংক একাউণ্ট প্ৰতি বছৰে ন্যূনতম 1000 টকা জমা কৰিব লাগিব সৰ্বাধিক জমাৰ সীমা নাই যিমান মন যায় কৰিব পাৰিব সন্তানৰ 18 বছৰত এই একাউণ্টটো NPS টায়াৰ 1 একাউণ্টলৈ ৰূপান্তৰিত হ'ব অনলাইন মাধ্যমেৰেও টকা জমা কৰিব পাৰিব ক'ত পইচা ইনভেষ্ট কৰা হয় NPS বাৎসল্যৰ টকা 4টা এছেট ক্লাছত লগোৱা হয় গভৰ্ণমেণ্ট বণ্ড কৰ্পোৰেট বণ্ডছ ইকুইটি ষ্টক মাৰ্কেট আৰু অল্টাৰনেট ইনভেষ্টমেণ্টত ফিক্স ইণ্টাৰেষ্ট নাই যদিও লং টাৰ্মত 8 to 12% বছৰি ৰিটাৰ্ণৰ আশা কৰিব পাৰি ফৰ এক্সাম্পল ধৰি লওক ৰাজু আৰু অনিতাৰ ল'ৰাৰ ডেট অফ বাৰ্থ 1/1/2020 আৰু তাৰ নামত এই স্কিমত ইয়াৰলি 30,000 টকা জমা কৰে তাৰ 18 ইয়াৰ্ছ নোহোৱালৈকে 30,000 প্ৰতি মাহত দি থাকিলে যদি আমি এনুৱেল ৰিটাৰ্ণ 10% টো ধৰো তেন্তে তাৰ 18 ইয়াৰ্ছ বয়সত পইচা জমা হ'ব 8,09,250 rupees আৰু যদি 2.5 লাখ টকা উলিয়াও লোৱা যায় বাকি থকা এমাউণ্ট NPSত থাকে তেন্তে 60 ইয়াৰ্ছত হি হৈ পৰিব 6,20,59,517 rupees ওয়াও এই ধৰণে ৰাজুৱে তাৰ সন্তানৰ কাৰণে পেনশনৰ ব্যৱস্থা কৰি থৈ যাব পাৰে টকা উলিওৱাৰ ব্যৱস্থা শিশুৰ বয়স 18 বছৰ পৰিণত হলে এই 20% টকা একেলগে লামসাম হিচাপে উঠাব পাৰিব বাকি পইচা লাগি থাকিব NPS ফাণ্ডত যদি টকা 2,50,000তকৈ কম থাকে সম্পূৰ্ণ টকাটো লামসাম হিচাপে উঠাব পাৰিব আৰু যদি 18 বছৰ বয়সৰ আগতে টকা উঠাব লাগিলে 25% উইথড্ৰল কৰিব পাৰিব কিন্তু পলিচিখন মিনিমাম 3 বছৰ পুৰণা হ'ব লাগিব শিক্ষাৰ ব্যয় ভয়াবহ অসুখ বা দুৰ্ঘটনাৰ চিকিৎসাৰ কাৰণে উইথড্ৰল এপ্লাই কৰিব পাৰে আপোনাৰ সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ ভাল বিকল্প টেক্স বেনিফিট আছে সৰ্বনিম্ন 1000 টকা জমা কৰি আৰম্ভ কৰিব পাৰিব গভৰ্ণমেণ্ট স্কিম হয় সেফটি আছে ৰিটাৰ্ণো ভালেই পায় শেষত আপোনাৰ সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰক NPS বাৎসল্যত নাম ভৰ্তি কৰি আৰু ভিডিঅটো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি ল'ব কমেন্ট কৰি আপোনাৰ মতামত জনাব ধন্যবাদ